নমস্কাৰ ৰাইজসকল, গুড মৰ্ণিং। তো থাম্বনেল চাই নিশ্চয় গমে পাইছে যে আমি ক'ত যাম। গতিকে এতিয়া বাজিল 4টা আৰু উঠিবলৈ একেবাৰে হেলা। বাট কলেজ পিকনিক হয় গতিকে উঠিবতো লাগিবই, টাইমত যাব লাগিবই, নিজৰ গাড়ী নহয় যিহেতু। বলক উঠো হওক আৰু আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ। ফাইনেলি আমি ৰেডি হৈ গ'লো। আমি মানে মই আৰু লগত আছে কোন এইজনী। তো আপোনালোকেতো চিনি পাইছে এইজনী কোন হয়। তো এতিয়া আমি দুইটাই যাম। আমাৰ বাছ কেইটাত আছে? বাছ 6:30। 6:30 নে 6? 6:15-20। অ'কে, তো আমি এতিয়া গৈ থাকোঁ। ৰেডি হ'ল। তুমি যাবা কিবা ক'বা? কেনেকুৱা? আমি পিকনিক যাবলৈ ৰেডি হৈ আছোঁ। হাত আছে কাপোৰ ওলাইছে পিছপিনে, মোৰ লাজ লাগিছে। বাদ দিয়া মাৰো বুলি। পাছত হাই গাইজ, মই নিশ্চয় কৰিম তো আমাৰ ধমাকাবোৰ দেখাই আছোঁ অলপ পিছত, চাই থাকক। আৰু ইয়াৰ ঠাইবোৰ বহুতে বেছি ধুনীয়া, কিন্তু মানুহৰ বহুত ভিৰ আজি। বহুতে ভিৰ। মোৰ গাটো পাছত অহাৰ বাবে বেছিকৈ বেয়া কাৰণে মই ভিডিঅ'বোৰ শ্বুট কৰিব নোৱাৰিলোঁ। তো মিনি ব্লগ হৈ গৈছে এইটো। তো শেষ হ'ব, আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ।
ফাইনেলি গোটেই দিনটো ভাগৰি জুগৰি আমাৰ পিকনিক এতিয়া খতম আৰু আমাৰ বাছবোৰ ৰেডি হৈ আছে এতিয়া আমি সকলোৱে যাবলৈ ওলাইছোঁ তো